এয়া আজি আমি নতুন ছুটি ছবিখনৰ শুভ মুহূৰ্ত কৰিব লৈছো। আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন আমাৰ ছুটি ছবি মিডল ক্লাছ হাজবেণ্ড। আমাক আঁকোৱালি ল'ব। আজি আমি শুভ মুহূৰ্ত কৰিছোঁ, এয়া আপোনালোকে দেখি পাইছে। আমাৰ শুভ মুহূৰ্ত কৰিছে আমাৰ শ্ৰদ্ধাৰ দিলীপ ৰাজগড়ে। এয়া শুভ মুহূৰ্ত কৰিব লৈছে। আৰম্ভ কৰক। আমি বাইদেউ সাজি কাচি ৰেডি হ'ল, এতিয়া শ্বুটিং কৰিব আৰু অলপ দেৰি সময় পিছত। এয়া হেন্দুৰো লৈছে, এয়া ফাৰ্ষ্ট টাইম হেন্দুৰ লৈছে। এয়া আমাৰ মানৱ দা আহি পালেহি। মানৱ দা আহি পালেহি। এয়া মানৱ দা চুৰিয়া পিন্ধিছে। হেন্দুৰ কোনে দিলে? ডিম্পি। কেনেকুৱা? মই ব্ৰেকফাষ্ট ৰেডি কৰিছো বোলে, তোমাক চলাই মোকো দেখাই। হেল্ল' ৰলিং একচন যা। হেৰি উঠক আকৌ দেৰি হৈছে কামলৈ যাবলৈ। হেৰি উঠক আকৌ দেৰি হৈছে কামলৈ যাবলৈ। উঠক আকৌ মই ব্ৰেকফাষ্ট ৰেডি কৰি দিছো। উঠক। চৰকাৰী স্কুলত আপুনি পাগল হৈছে নেকি? আপুনি কি পাগল হৈছে নেকি? আমাৰ ইয়াৰ সব ল'ৰা ছোৱালী প্ৰাইভেট স্কুলতে পঢ়িছে। আৰু মোৰ ল'ৰা কি চৰকাৰী স্কুলত পঢ়িব? মোৰ ল'ৰা কি চৰকাৰী স্কুলত পঢ়িব নেকি? আপোনাৰ যদি পঢ়াবলৈ সামৰ্থ্য নাই দম দেখোন। আপোনাৰ যদি পঢ়া সামৰ্থ্য নাই খোলাখুলিকে কৈ দিয়ক। এটা বেলেগ ফালে আছে, আপুনি চিন্তা কৰক। কাম চাম নকৰিতে ৰাখক, তেতিয়া জান্দা আহিব। নাই হোৱা জান্দা ৰ'ব। জান্দা হওক। বৰ্তমান আমাৰ মিডল ক্লাছ হাজবেণ্ডখনৰ শ্বট চলি আছে, দেখাই আছো। শ্বুটিং কৰি আছো, কাম কৰি আছো। এয়া মানৱ দা আহি পালেহি। এইফালে কেমেৰা। বৰ্তমান আমাৰ মিডল ক্লাছ হাজবেণ্ডখনৰ শ্বুটিঙৰ কাম চলি আছে। একচন চাইলা। হেৰি আপুনি কামতে লাগি আছে যে বজাৰলৈ নাযায় নেকি? ৰবাচোন অলপ, এই কামখিনি সামৰি লওক হ'লে। বজাৰলৈ যায় যদি এই বিলখন লওক। এই বিল কেইটা দি দিব। হ'ব। হেৰি নহয়, ঘৰত যে গেছো নাই, গেছটো বুক কৰি দিব। হ'ব দিয়া।